নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰিয়ংকাই পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। চ' গাইজ, আজি আমি যাব ওলাইছোঁ কাকচাং। গৈ পোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম যাম। কেনেকুৱা লাগে কি কথা আপোনালোকক দেখুৱাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, আমাৰ আৰু বেছি টাইম নাই, আমি গৈ পামগৈ। শ্বৰ্টকাট ল'লোঁ আমি এই ৰাস্তাটো, সেইটো কাৰণে মানুহ একেবাৰে নাই। আমি গৈ আছোঁ। চ' ফাইনেলি আমি নামিলোঁ আৰু মোৰ বেকত চাওক, পূৰা পাহাৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ। আমি গাড়ীখন পাৰ্কিঙতে থৈছোঁ। এতিয়া আমি এইটো অলপ দূৰ খোজকাঢ়িব লাগিব চাগে। ইমান দোকান আছে ইয়াত, বেকত আমাৰ বহুত দোকান আছে। সৰুকৈ দলং বনাই থোৱা আছে য'ত আমি উঠিছোঁ। পানী মাত শুনিছে? ইয়াৰ তলত পুৰা ঝৰ্ণা, জেগাই জেগাই এনেকৈ ঝৰ্ণা আছে। বহুত ধুনীয়া লাগিছে দেখিবলৈ, আৰু আগলৈতো বহুত আছে চাগে। তালৈ আমি গৈ আছোঁ, ব'লক তেতিয়াহ'লে দেখুৱাই থাকিম। ইয়াত মানে আমি তলত যিবিলাক বটল, পানী বটল 10 ৰুপিছত কিনো ন, ইয়াত নহয়, চব 15 বা 20। তাত প্ৰাইচটো লিখাই আছে, তথাপিতো ইয়াত মানে পইচাটো বেছি হ'ব, কাৰণ ইয়াত মানে নাপায় ন। আৰু কৈছে যে ইয়াৰ ওপৰলৈ যে আৰু যাম ন, তাৰ ওপৰত আৰু বেছি হ'ব বোলে। চাওঁচোন কি হয় কি নহয়, কিমান হয়গৈ চাই থাকিম। খুচুৰা নাই যে। এইটো কি বস্তুনো? আনাৰস। এইটো কিমাননো? 10 টকা। সিহঁতৰ শুকান মাছ। জেগাই জেগাই দলং বনাই দিয়া হৈছে, মানে আমাৰ সুবিধাৰ কাৰণে। চ' গাইজ, আমি ইমান দেৰি মূৰত আহি বহুত ওচৰ পাইছোঁহি নিচিনা লাগিছে। একচুৱেলি পাইছোঁহি বাৰু, বহুত ওচৰে পালোঁহি, কিন্তু বহুত দেৰি খোজকাঢ়িলোঁ। কমেও 15 মিনিটৰ ওপৰ খোজকাঢ়িছোঁ। আৰু বহুত বেছি ভালো লাগিলে আহি থাকোঁতে। লোকেশ্যন বিচাৰোঁতে বহুত প্ৰব্লেমো হ'ল, কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। ঠায়ে ঠায়ে মানে যিবোৰ দৃশ্য চাই আহিছোঁ ন, এক্সাইটেডটো বাঢ়ি গৈছে ওপৰত আৰু কি আছে চাবলৈ। গতিকে ব'লক দেখুৱাই থাকিম ওপৰখন। এতিয়াও বহুত ওপৰলৈ যাবলৈ আছে। ফাইনেলি পালোহি। বহুত বেছি ধুনীয়া দেখিবলৈ। মইতো সদায় ফোনতে দেখি আহিছিলোঁ, আজি লাইভকৈ চাইছোঁ। ৰ'ব, মই আপোনালোকক দেখুৱাইছোঁ। আমি নামিছোঁ তললৈ, এয়া বহি লৈছে। আমি তললৈ নামি আহিছোঁ। বেকত চব ফোনত ইমান ধৰিব পৰা নাই, কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া লাগিছে। আৰু পানীটো একদম ইয়ালৈকে আহিছে। আৰু ইয়াত ফোনত ইমান ধুনীয়া লগা নাই, কিন্তু ৰিয়েলত বহুত ধুনীয়া লাগিছে। মই ফটো কেইকপিমান মাৰি লওঁ আৰু আপোনালোকক বাকীখিনি দেখুৱাই থাকিম। মই ফটো অলপ মাৰি লওঁ। ফাইনেলি আমি ঘূৰি আহিছোঁ আৰু বহুত বেছি উৎপাত কৰিলোঁ তাত। খালি বেছিকৈ ফটো মাৰিবলৈ নাপালোঁ, এনজয়হে কৰিলোঁ। মাৰিছোঁ বাৰু কেইগছমান, কিন্তু তথাপিতো পানীৰ লগত অলপ দেৰি খেলিলোঁ। তাৰপিছত এতিয়া আমি আকৌ ঘূৰিছোঁ। বায়ে মানে আৰু এটা প্লেনিং কৰি থৈছে, ক'ত নিব সেইটো এতিয়াই নকওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে ক'ম ক'ত যাম ইয়াৰ পিছত। চ' ব'লক।
সো গাইস এতিয়া আমি পালোহি সেকেন্ড লোকেশন চিলাৰাই অলপ ভিতৰলৈ যাওঁ মোৰ পেকত পুৰা ফুল ইমান ধুনীয়া ফুল ৰুই থোৱা আছে ন ইয়াত মই বহুত দিনৰ মূৰত আহিছোঁ নতুন এটা আহোঁতে ইমানখিনি নাছিলে এতিয়া বহুত চেঞ্জ কৰিলে চ' আমি ফেৰীত উঠিছোঁ বাই বহুত বেছি উৎপাত কৰি ল'লে মাৰ আকৌ ভৰি ফাৰ্ষ্ট টাইম উঠিছোঁ আৰু বহুত বেছি ভাল লাগিছে খালি কষ্টকৰ এই ভৰিটো মাৰি থকাটো ধেমালি কথা নহয় কিন্তু ভাল লাগিছে তোমাৰ নাওখনত উঠি কেনেকুৱা লাগিলে বহুত বেছি ভয় লাগিলে তাই বহুত বেছি ভয় কৰিলে উঠোতেই যিখিনি উৎপাত কৰিলে নহয় OMG তাৰপিছত এনজয় বহুত কৰিলে আকৌ নিজেই মাৰিলে আকৌ পেডেল দেই যেতিয়া আমি নাৱত গৈ আছিলোঁ ভয় লাগে ন সাঁতুৰিব নাজানে বুলি ভয় কৰিছে কিন্তু ইমান পানীও নাই বাৰু এয়া ওপৰত চুকাফা ডাঙৰ মূৰ্তি এটা বনাই থোৱা আছে যিসকল আহিছে চুকাফালৈ তেওঁলোকেতো দেখিছেই আৰু মই বা আগতে এদিন আহিছিলোঁ কিন্তু তেতিয়া নতুন বনাই আছিলে এতিয়া সম্পূৰ্ণ হ'লগৈ বহুত ধুনীয়া লাগিছে বহুত ডাঙৰ দেই এইটো মিউজিয়াম আমি ইয়াৰ ভিতৰলৈ যাম কি আছে আপোনালোকক দেখুৱাম আৰম্ভণিতে কি আছে চাওক আৰু আমি ভিতৰলৈ গৈ কি পাওঁ আপোনালোকক দেখুৱাম অলপ দেৰি নকৰোঁ এই মিউজিয়ামটো চাই আহিলোঁ কিন্তু ভিতৰত একপি ফটো মাৰিবলৈ দিয়া নহ'লে মানে কি হয় একচুৱেলি মিউজিয়ামৰ ভিতৰত ফটো মৰাটো দিয়া নহয়েই তথাপিতো ফোনটো নিব দিছিলে কাৰণে মই ভাবিছিলোঁ ফটো মাৰিব দিব চাগে কিন্তু ফটো মাৰিবলৈ দিয়া নহয় সেইবুলি আপোনালোকে চাবলৈ আহিব পাৰে বহুত ধুনীয়া দেখিবলৈ ভিতৰখনত বহুতখিনি বস্তু আছে যিখিনি মানে চাবলগীয়া বস্তু বহুত আছে মানে আমাৰ বহুতকেইটা জনজাতিৰ ড্ৰেছে সৈতে ভাগ কৰি ড্ৰেছসমূহ পিন্ধোৱা আছে আৰু আহোমৰ বহুতখিনি বস্তু আছে আপোনালোকে আহক আৰু চাব বহুত বেছি ভাল লাগে 5টা বজাত কিন্তু বন্ধ কৰি দিয়ে বোলে মিউজিয়াম সেইটো কাৰণে সোনকালে আহিব যদি মিউজিয়াম চাওঁ বুলি আহে ইয়াৰ ভিতৰত এখন হোটেল আছে সেইখনতে আমি এতিয়া খামগৈ গৈ তাৰপৰা আমি ঘৰ যামগৈ সো গাইজ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈ বাই বাই